নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ'লৈ আৰু আজি বনাব লৈছো পচলাৰে দালি তেন্তে হাকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথমে এয়া পচলাখিনি ধুনিয়াকে এটা বাউলত মিহি মিহিকে কাটি ললো আৰু আধা ঘণ্টা ধৰি এয়া মগু দালি আৰু মসুৰ দালি মিক্স কৰি ৰাখি তিয়াই ৰাখিছিলো আৰু এফালে এটা পাত্ৰত লৈছো পিয়াজ আদা নহৰু শুকান জলকীয়া পাঁচফোৰণ আৰু তিনটা কেঁচা জলকীয়া এতিয়া লোহাৰৰ কেৰাহী এটা গৰম কৰি লৈছো তাতে দি দিছো মিঠাতেল মিঠাতেলখিনি গৰম হওঁতে দি দিছো তেজপাত দুটা শুকান জলকীয়া আৰু অলপ পাঁচফোৰণ এতিয়া দি দিছো এটা সৰু সাইজৰ পিয়াজ কাটি থোৱা ধুনিয়াকে হেতা এখনৰে এনেকে লৰাই দিছো এতিয়া দি দিছো আদা নহৰু পেষ্ট আৰু হেতাৰে ধুনিয়াকে লৰাই দিছো এটা দিছো কাটি ৰখা পচলা আৰু হেতাৰে ধুনিয়াকে এনেকে লৰাই দিছো দি দিছো সোৱাদ অনুসাৰে নিমখ আৰু হালধি আৰু এখিনি ধুনিয়াকে হেতাৰে মিক্স কৰি লৰাই দিছো এতিয়া দি দিছো দালি আৰু হেতাখনেৰে আৰু মিক্স কৰি দিছো আৰু এখিনি প্ৰায় ঢাকি ৰাখিছো মিডিয়াম টু লো ফ্লেমত 5 মিনিটৰ কাৰণে আৰু 5 মিনিট হৈ গৈছে এতিয়া ধুনিয়াকে পচলা নিজৰ পানী এৰি শেষ কৰি দিছে এনেকে হাতেৰে লৰাই এতিয়া দি দিছো ফালি দিছো তিনটা জলকীয়া আৰু হাতেৰে লৰাই এতিয়া দি দিছো পানী মই প্ৰথমে বেছি পানী ব্যৱহাৰ নকৰো এই অলপ ব্যৱহাৰ কৰিছো যাতে দালি আৰু পচলাখিনি ধুনিয়াকে সিজি উঠে আৰু এনেকে লৰাই ঢাকি ৰাখিছো প্ৰায় 10 মিনিট মানৰ কাৰণে মিডিয়াম টু লো ফ্লেম 10 মিনিট হৈ গৈছে এফালে ধুনিয়াকে ঢাকনটো অতৰাই ধুনিয়াকে চেক কৰি চাইছো দালি আৰু পচলা ধুনিয়াকে গোটেইখিনি প্ৰায় সিজি উঠিছে আৰু হেতা এখনে আকৌ ধুনিয়াকে লৰাই দিছো আৰু এতিয়া দি দিছো আধা চামুচ জালুকৰ গুৰি আৰু হেতা এখনে এনেকে লৰাই এতিয়া দি দিছো পানী এতিয়া আমি পানী জোখমতে দিম আপোনালোকে কিমান পাতল কিমান ডাঠ খায় তাৰ পৰিমাণে অনুসৰি দি দিব পানী নিমখ অলপ কমি গৈছিলে কাৰণে অলপ নিমখ দি দিছো আৰু ঢাকি ৰাখিছো এটা উতলা হালে আৰু এয়া ধুনিয়াকে বৰ বেছি ডাঠো হোৱা নাই বৰ বেছি পাতলো হোৱা নাই আমাৰ দালিৰ লগত পচলা আঞ্জা তৈয়াৰ হৈ গৈছে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছো